হয় আচলতে বাইদেৱে যি পিন্ধে যি নিপিন্ধে সেইটো বাইদেউৰ কথা আচলতে কলে কথা লাগে লেঠা প্ৰথমতে কওকচোন বাৰু বাইদেউ আপোনাৰ নামটো কি মই পূৰ্বালী গগৈ আই হাই আপোনালোকে জেএছবি দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই কি কৰিলে আপোনালোকক মোক সেইটো কওক কি কৰিলে আপোনালোকক মানে হোৱাই হাই নে আপোনালোকৰ ভাতৰ কাঁহী খাবলৈ গৈছে নে কিবা নে আপোনাৰ ঘৰত গৈ মানে দখল কৰিছে নে মাটি দখল কৰিছে নে বাৰী দখল কৰিছে নে আপোনাৰ মাক কিবা ক'লে নে কিবা কি কৰিলে কি এনেকৈ যে মানে ইমান মানুহতে হাৰেছমেণ্ট কৰি মাৰিছে কিয় তেখেত মানুহ হয় তেখেতৰ ওচৰত জিঅ' আছে তেখেত আমাৰ নিচিনা সাধাৰণ আপোনালোকৰ নিচিনা মানুহে হয় কিন্তু তেখেতৰ মেণ্টেলিটিটো উচ্চ আপোনালোকৰ ঠেক নহয় ঠিক আছে আপোনালোকৰ নিচিনা ঠেক নহয় মেণ্টেলিটিটো তেখেতৰ মেণ্টেলিটিটো উচ্চ মেণ্টেলিটিৰ মানুহ হয় তেখেত হয় তেখেতৰ মেণ্টেলিটিটো অলপমান উচ্চ ইমানেই উচ্চ যে ঠিক আছে আৰু এটা কথা কওক আপোনালোকে গাঁৱতে থাকে নে অসমৰ বাহিৰত ভাৰতৰ বাহিৰত গৈ পাইছে কাহানিবা নে গাঁৱতে থাকে আমাৰ অসমখনে কিয় উন্নতি কৰিব পৰা নাই আপোনালোকৰ নিচিনা ঠেক মেণ্টেলিটিৰ মানুহৰ কাৰণে অসমখনে উন্নতি কৰিব পৰা নাই এতিয়াও অসমত ঝোপৰপট্টি আছে এতিয়াও অসমত বাঁহৰ ঘৰে মানুহৰ ভৰি আছে চৰকাৰে লেট্ৰিন দিবলগীয়া হৈছে হা কিয় কিন্তু বাহিৰৰ দেশৰ মানুহক দিবলগীয়া হোৱা নাই কাৰণ সিহঁতি নিজে কৰিছে ঠিক আছে আমিবোৰ বাৰু অসমতে থাকো কিন্তু এই বাইদেউ গৰাকী মানে অসম ভাৰতৰে বাহিৰত থাকে আৰু ডাঙৰ কথাটো হ'ল যে কি বাইদেৱে মাটি লৈ থৈছে ক'ত মংগল গ্ৰহত 1 বিঘা Are you comedy me? জেএছবি দা গাড়ীখন লৈ হাঁহে এইটো কৰে সেইটো কৰে আপোনালোকে যে ইমান লেবেল দি থাকে এখন বনাই দেখাওক না তেতিয়া মানি যাম আপোনাকো বনাই দেখাওক এখন বুজিলে তেতিয়া মানি যাম যে আপোনালোকে মানে যি টি কৈ থাকে যে এই টেম্পু আমুক তামুক আপুনি টেম্পু এখনকে বনাই দেখাওকচোন আন নালাগে চাইকেল এখনকে বনাই দেখাওকচোন আন নালাগে চাওঁ মই কেনেকৈ বনাই আপুনি বাইদেউ ঠেলা বনালে বাৰু হ'ব নে যদি হয় মানে মই বনাওঁ আৰু মুকেশ আৰু চাওক দাদাক শান্তি দিয়ে বহুত হাৰেছমেণ্ট হৈছে মানুহটো ইমান হাৰেছমেণ্ট নকৰিব যদি দাদাৰ কিবা এটা হয় মোতকৈ বেয়া কিন্তু কোনো নহ'ব ৰোষ্টাৰসকলক কৈ থ'লোঁ মই হা আৰু যে এই আপোনালোকে দাদাৰ হেৰি কৰি থৈছে হা এনেকৈ কৰি আছে দাদাক বাইদেউ ইমান দাদা কৰি নাথাকিব কোনোবা এখন চাইনিজ কিতাপত মানে লিখা আছে দাদা বুলি ধৰিলো গলত দাদা আনিলে ये बड़ी अच्छी बात कही आप মই কিন্তু আপোনালোকক চাই ল'ম এটা ৰোষ্টাৰক চিনি পাওঁ ঘৰৰ পৰা চুচৰাই মাৰি হা মোৰ এটা নাম আছে কিন্তু হয় বাইদেউৰ এটা আচলতে নাম আছে কিহত কাজিয়া কৰাত ঠিক আছে আমি বেয়া পোৱা নাই আমি কমফৰ্টেবল তহঁতৰ কি যায় হা তহঁতৰ কাপোৰ নাই মোৰ কাপোৰ নাই আৰু মোৰ কাপোৰৰ দাম শুনিলে কিজানি তহঁতি এনেকুৱা পইচাই চুই পোৱা নাই গম পাইছ মোৰ ব্ৰেণ্ড যদি চিনিয়ে নাপায় ফুটপাথৰ কাপোৰ পিন্ধা মানুহে ব্ৰেণ্ড চিনি পাবি হা কাপোৰৰ ব্ৰেণ্ড চিনি পায় হয় বাইদেউ আচলতে দামী মানে ব্ৰেণ্ডেড কাপোৰ হয় বাইদেৱে পিন্ধে আৰু এই বৰ্তমান বাইদেৱে মাথাত মাৰি থকা বেলডালৰ দাম কিমান বাৰু আপোনালোকে জানেনে 60 টকা ব্ৰেণ্ডেড ঐ বাহ দাদাৰ মোৰে মন পূৰা মিলে সেইকাৰণে আমি দুটা এক হয় সেইটোৱে মনত ৰাখিবি আৰু একো নাই BF CF বুলি তলত যে কমেণ্ট দিয় মাৰ খাই মৰিবি কিন্তু য'তে আছ ততে গছকি পেলামগৈ জিভা কাটি হাতত দি দিম কিন্তু কৈ দিছোঁ মই জিভা কাটি হাতত দি দিম আজিৰ পৰা যদি এনেকুৱা কমেণ্ট কৰ কৈ দিছোঁ মই আৰু আপোনালোক কমেণ্ট কৰাবিলাক কিন্তু অলপমান সাৱধান হওক দেই কাৰণ বাইদেৱে দিব জিভা কাটি হাতত দি দিম কিন্তু কৈ দিছোঁ মই জিভা কাটি হাতত দি দিম জিভা কাটি হাতত দিব নিদিওঁ মই কমেণ্ট নিদিওঁ বাইদেউ আপোনাক নিদিওঁ অ'কে বাই থেংক ইউ বাইদেউ বাই তো গাইছ মানে ভিডিঅ'টো আজি কেনেকুৱা পালে আপোনালোকে চাই কওক আৰু লগতে লাইক কৰক মোৰ ভিডিঅ'ত কমেণ্ট কৰক আপোনালোকে জিভা কাটা নাযায় আপোনালোকৰ কাৰো তো মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব পাৰে তাৰ বাহিৰে যিসকলে নতুনকৈ আমাৰ এই চেনেলটোত আহিছে সকলে কৰক ছাবস্ক্ৰাইব আৰু তাৰ বাহিৰে লাইক কমেণ্টবিলাক আপোনালোকে কৰিয়ে থাকিব তো পুনৰ আপোনালোকক অন্য এটা নেক্সট ফানি ৰষ্টিং ভিডিঅ'ত লগ পাম তো আজিলৈকে এৰিলোঁ বাই
আৰে মুকেশ চাল্লা তই কমেণ্ট কৰাৰ আগত অলপ চাবি নহ'লে তোৰ যাব মানে জিভাৰাল যাব কথা কেনেকে কবি তই নকৰিবি বাবা কমেণ্ট তই কমেণ্ট কৰিলেও তাই পিন্ধিব